শিক্ষা ক্ষেত্ৰৰ এপছক লৈ কোনো সমস্যাৰ সৃষ্টি হোৱা নাই। প্ৰায় ৩২ লক্ষ ছাত্ৰ-ছাত্ৰী নিতৌ এপছৰ জৰিয়তে নিজৰ উপস্থিতি পোৱা গৈছে। মোবাইলত নেটৰ নাই কোনো প্ৰয়োজন, এই মন্তব্য শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ। ওদালগুৰিত হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ কাৰ্ড বিতৰণ, মন্ত্ৰী ৰনোজ পেগুৰ উপস্থিতিত অৰুণোদয় আঁচনিৰ বৃহৎ জনসভা। জিলাখনত ৩০,০০০তকৈও অধিক হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰা হৈছে। এই আঁচনিত প্ৰতি মাহৰ ১০ তাৰিখে ১২৫০ টকাকৈ বেংকৰ জৰিয়তে বিতৰণ কৰিব হিতাধিকাৰীক। এই আঁচনিৰ জৰিয়তে দুখীয়া মানুহক আৰ্থিকভাৱে সচ্ছল হ'ব পাৰিব বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে। অসম চৰকাৰে ২০২০ চনত অৰুণোদয় আঁচনিখন ১৯ লাখ হিতাধিকাৰীৰে আৰম্ভ কৰিছিল আৰু তেতিয়া ৮৩০ টকাকৈ হিতাধিকাৰীসকলৰ বেংক একাউণ্টত দিয়া হৈছিল। ইয়াৰ পাছত এতিয়া আহি আমি ১৯ৰ পৰা ২৭ লাখ হিতাধিকাৰীলৈ সংখ্যা আমি বৃদ্ধি কৰিছোঁ আৰু তেওঁলোকলৈ দিয়া ধনৰাশি ৮৩০ টকাৰ পৰা এতিয়া ১২৫০ টকালৈ বৃদ্ধি কৰা হৈছে আৰু অহা বছৰ এই ধনৰাশি ১৪০০ টকালৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে। আজি মই ওদালগুৰিত আহিছোঁ। ওদালগুৰিত যোৱা বছৰ আমাৰ কিছু বেকলগ আছিল, যিমান মানুহে পাব লগা আছিল সিমান মানুহে পোৱা নাছিল। এতিয়া অৰুণোদয় 2ত এই বাদ পৰি যোৱা সকলোকে সামৰি লোৱাৰ ফলস্বৰূপে ওদালগুৰি জিলাত ৩০,২২১ গৰাকী অতিৰিক্ত বা নতুন হিতাধিকাৰীয়ে ৩০,২২১ গৰাকী নতুন হিতাধিকাৰীয়ে তেওঁলোকে এই বেনিফিট লাভ কৰিব। সকলোৰে বাবে ইয়াত আমাৰ খাদ্যৰ আয়োজন আছে, কিন্তু আপোনালোকে আমাক সহযোগিতা কৰক, লাইনত থিয় হৈ থাকক। ওদালগুৰি জিলাত আমি নতুনকৈ ৩০,২২১ গৰাকী হিতাধিকাৰী সংযোজিত কৰিছোঁ। ইয়াৰ ফলস্বৰূপে সৰ্বমুঠ হিতাধিকাৰীৰ সংখ্যা ৫০,০১৫ গৰাকী হৈছে ওদালগুৰি জিলাত আৰু তেওঁলোকলৈ প্ৰতি মাহত ১০ তাৰিখে তেওঁলোকলৈ এই ধনৰাশি ডিবিটি কৰা হ'ব, অৰ্থাৎ পইচাটো তেওঁলোকৰ বেংক একাউণ্টত ডাইৰেক্ট যায় আৰু সেইকাৰণে অৰুণোদয় আঁচনিখন এতিয়া ভাৰতবৰ্ষৰ ভিতৰতে সৰ্ববৃহৎ ডিবিটি আঁচনি হিচাপে ৰূপায়িত হৈছে আৰু বহুকেইখন ৰাজ্যই আমাক অনুকৰণ কৰাৰ কাৰণে তেওঁলোকে এই আঁচনিখন অধ্যয়ন কৰি আছে আৰু মই ভাবোঁ যে এই আঁচনিখনে আমাৰ গাঁৱৰ বঞ্চিত অৱহেলিত যিসকল দুৰ্বল মহিলা আছে তেওঁলোকৰ জীয়াই থকাৰ সংগ্ৰামত এক বিৰাট ডাঙৰ সহায় অৱদান আগবঢ়াব। মুখ্যমন্ত্ৰী এটা কথা কৈছিলে যে আচলতে যিসকল অৰুণোদয় আঁচনি মানে পাব তেখেতসকলৰ ঘৰে ঘৰে ফলক লগোৱা হ'ব। এইবাৰ কি ব্যৱস্থা লোৱা হ'ব? নিশ্চিতভাৱে ফলক লগোৱাৰ ব্যৱস্থা তেখেতে কৈছে, ফলক লগোৱাৰ ব্যৱস্থা হ'ব। যোৱা বছৰটোত আমি প্ৰত্যেকৰ ঘৰে ঘৰে গৈ এটা চৰজমিন তদন্ত কৰিছিলোঁ। আমাৰ NCC কেডেটসকল বা কলেজ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা ছাৰ্ভে কৰোৱা হৈছিলে। এতেকে এইটো এখন ডাইনামিক লিষ্ট, প্ৰতি বছৰে মানে তালিকাখনৰ পুনৰীক্ষণ হৈ থাকিব, নতুন নাম সংযোজিত হ'ব আৰু কাৰোবাৰ ঘৰত যদি কোনোবাই চাকৰি পাইছে, তেওঁলোকৰ অৰ্থনৈতিক উন্নতি হৈছে, তেনেহ'লে তেওঁলোক আঁচনিখনৰ পৰা বাদ পৰিব। সম্প্ৰতি সৰ্বমুঠ ২৭ লাখ হিতাধিকাৰীক অন্তৰ্ভুক্ত হৈছে আৰু অহা বেলিৰ পৰা ১৪০০ টকালৈ বৃদ্ধি কৰা হ'ব বুলি জানিবলৈ দিয়ে। আজি ওদালগুৰি জিলাৰ মনপুৰত আয়োজিত অৰুণোদয় আঁচনিৰ বৃহৎ সভাত প্ৰায় ৭,০০০ মহিলাই অংশগ্ৰহণ কৰে যদিও মাত্ৰ ৮জন হিতাধিকাৰীকহে আনুষ্ঠানিকভাৱে ৰনোজ পেগুৰ জৰিয়তে কাৰ্ড বিতৰণ কৰা হয়। ওদালগুৰিৰ পৰা পংকজ কুমাৰ ৰিপৰ্ট, ANN নিউজ।